নমস্কাৰ। নো কনফিডেন্স মোশ্যন হয়, আজি আমি বুজিবলৈ চেষ্টা কৰিম এই নো কনফিডেন্স মোশ্যন, যাক অনাস্থা প্ৰস্তাৱ বুলি কোৱা হয়, ই একচুৱেলি কি হয়। আমি যোৱা কিছুদিনৰ পৰা সংবাদ মাধ্যমতে হওক বা সামাজিক মাধ্যমতে হওক এই বিষয় লৈ বহুতখিনি চৰ্চা আমি দেখিবলৈ পাইছোঁ। যি বিৰোধী দল আছে সিহঁতে NDA গভৰ্ণমেণ্টৰ বিৰুদ্ধে নো কনফিডেন্স মোশ্যন আনি আছে। কিন্তু এই নো কনফিডেন্স মোশ্যন একচুৱেলি কি হয়? সঁচাকৈ এইবাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন যি NDA চৰকাৰ আছে সেই চৰকাৰখন ভাঙি যাব নেকি? এই নো কনফিডেন্স মোশ্যনে আজিলৈ কাৰ চৰকাৰ ভাঙিবলৈ সক্ষম হৈছে সেই কথাও আমি আজি ডিছকাছ কৰিম। চ' গোটেই কথাখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। শেষত আছে কিছু ইণ্টাৰেষ্টিং কথা, য'ত ইন্দিৰা গান্ধী আৰু অটল বিহাৰী বাজপেয়ীৰ চৰকাৰ আৰু নো কনফিডেন্স মোশ্যনক লৈ আমি কিছু কথা পাতিম। তেন্তে ব'লক আমি বুজিবলৈ চেষ্টা কৰোঁ কি এই অনাস্থা প্ৰস্তাৱ বা নো কনফিডেন্স মোশ্যন। আমি নো কনফিডেন্স মোশ্যন বুজাৰ আগতে আমি আমাৰ যি পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম আছে তাক আমি ভালকৈ বুজি ল'ব লাগিব। আমাৰ যি ফৰ্ম অফ গভৰ্ণমেণ্ট আছে সেইটো হৈছে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম। চ' আমি দেশৰ নাগৰিকে ডাইৰেক্টলি প্ৰাইম মিনিষ্টাৰ বা দেশৰ ৰাষ্ট্ৰপতিক আমি ভোট নকৰোঁ। আমি ভোট কৰোঁ আমাৰ সাংসদ, যাক আমি MP বুলি কওঁ, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। চ' শেষত গৈ পাৰ্লিয়ামেণ্টত যি দলৰ MPৰ সংখ্যা মেজৰিটিত থাকে সেই দলে চৰকাৰ এখন গঠন কৰিব পাৰে আৰু তেওঁলোকে ডিচিশ্যন ল'ব পাৰে হু উইল বি দি প্ৰাইম মিনিষ্টাৰ। কেৱল এটা দল থাকিব লাগিব বুলি তেনেকুৱা কথা নাই, বেলেগ বেলেগ দল মিলিও চৰকাৰ এখন গঠন কৰিব পাৰে। চ' আৰু যাৰ লগত মেজৰিটি নাই কিন্তু তেওঁলোকো যিহেতু পাৰ্লিয়ামেণ্টৰ মেম্বাৰ হয়, চ' তেওঁলোকে বিৰোধীৰ ভূমিকা পালন কৰে আৰু যি গভৰ্ণমেণ্ট আছে তাক প্ৰেছাৰাইজ কৰা আৰু কণ্ট্ৰল কৰিবলৈ তেওঁলোকে চেষ্টা কৰে। চ' এখন গণতান্ত্ৰিক দেশত বিৰোধী ষ্ট্ৰং হোৱাটো সকলোৱে কামনা কৰে, কিয়নো চৰকাৰে নিজৰ মন মৰ্জিত যাতে কোনো কাম কৰিব নোৱাৰে তাৰ ওপৰত বিৰোধীয়ে চকু ৰখাটো দৰকাৰ। মই আগতে ক'লোঁ যে চৰকাৰ এখন গঠন কৰিবলৈ মেজৰিটি নাম্বাৰৰ দৰকাৰ হয়, আৰু আমি যদি আজিৰ সংখ্যাটো চাওঁ তেন্তে আমাৰ যি লোকসভা আছে তাত টোটেল মেম্বাৰ্ছ থাকে 543, 543 জন, য'ত আমাৰ অসমৰ পৰাও 14 জন মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আছে। আৰু এই যি 543 মেম্বাৰ আছে তাৰ ভিতৰত মেজিক নাম্বাৰটো হৈছে 272, অৰ্থাৎ যি দল বা মিত্ৰজোঁটে টোটেল নাম্বাৰ্ছ 272+ হয় তেন্তে তেওঁলোকে চৰকাৰ এখন গঠন কৰিব পাৰে। কিন্তু এনেকুৱাও নহয় যে এটা দলে 272+ মেম্বাৰ্ছ লৈ চৰকাৰ এখন গঠন কৰিলে আৰু অহা 5 বছৰলৈ কোনেও একো কুৱেশ্যন নকৰে, নিজে যি মন যায় তাকে কৰিব পাৰিব। এনেকুৱা মুঠেও নহয়। ইয়াত যি মেজৰিটি আছে যি সাংসদসকলৰ, সেইটো নেক্সট 5 বছৰলৈকে মেইনটেইন কৰি গৈ থাকিব লাগিব। মাজতে যদি দুজন সদস্যও যদি ছাপোৰ্ট উঠাই দিয়ে তেন্তে মেজৰিটি কমি যাব আৰু চৰকাৰখন ভাঙি যোৱা চান্স থাকে। কিন্তু আমি কোনেও নিবিচাৰোঁ যে চৰকাৰ এখন ভাঙি যাওক, কাৰণ চৰকাৰ ভাঙি যোৱা মানে আকৌ ৰি-ইলেকশ্যন, তাত মেন পাৱাৰ খৰচ, দেশৰ যি টকা আছে টকাৰ ৱেষ্টেজ, অভাৰঅল সকলো ফালৰ পৰা আমাৰ লোকচান আছে। কিন্তু এইটোও নহয় যে চৰকাৰ এখনে নিজৰ মন মৰ্জি যি মন যায় তাকে কৰিব আৰু যি মন যায় সেইটোকে কৰি থাকিব দেশত। চ' কেতিয়াবা এনে এক্সট্ৰিম ছিটুৱেশ্যন আহিলে কোনোবা সাংসদে হয়তো নিজৰ ছাপোৰ্ট উঠাই ল'ব পাৰে, যি গভৰ্ণমেণ্ট আছে সেই ৰুলিং গভৰ্ণমেণ্টৰ ছাপোৰ্টৰ পৰা নিজৰ ছাপোৰ্টটো উঠাই ল'ব পাৰে। ছাপ'জ কোনোবা দুজন সাংসদে নিজৰ ছাপোৰ্ট উঠাই ল'লে আৰু এতিয়া চৰকাৰখন কণ্টিনিউ কৰিবলৈ মেজৰিটি নাম্বাৰ যি লাগে 272, আৰু সেই নাম্বাৰটো এতিয়া চৰকাৰৰ পক্ষত নাই, তেন্তে নেক্সট কি হ'ব? প্ৰথমে আমি কিছুমান ফেক্টছ বুজি লৈ তাৰপিছত আমি আগবাঢ়িম। নম্বৰ 1, ভাৰতৰ সংবিধানত নো কনফিডেন্স মোশ্যন বুলি কোনো ধৰণৰ শব্দই নাই। ইয়াৰ বিষয়ে ভাৰতীয় সংবিধানত ক'তো উল্লেখেই নাই। তেন্তে কিহৰ আধাৰত নো কনফিডেন্স মোশ্যন আনিব পাৰে বিৰোধীয়ে, এই কথাটো আমি চাব লাগিব। কিন্তু সংবিধানৰ যি আৰ্টিকেল আছে, আৰ্টিকেল 75, তাত এটা কথা মেনশ্যন কৰা আছে যে কাউন্সিল অফ মিনিষ্টাৰ্ছ শ্বেল বি কালেক্টিভলি ৰেছপনচিবল টু লোকসভা, অৰ্থাৎ যি মিনিষ্টাৰ্ছ আছে তেওঁলোক কালেক্টিভলি লোকসভাৰ আগত আনচাৰেবল হয়। চ' লোকসভাই তেওঁলোকৰ ওপৰত এক প্ৰকাৰৰ কণ্ট্ৰল ৰাখে। চ' লোকসভাৰ যি ৰুল আছে তাৰ ৰুল নম্বৰ 198ত মেনশ্যন আছে মোশ্যন অফ নো কনফিডেন্স। ইয়াৰ আধাৰতে বিৰোধী পক্ষে নো কনফিডেন্স মোশ্যন আনিব পাৰে। এতিয়া নো কনফিডেন্স মোশ্যন কেৱল লোকসভাতহে উত্থাপন কৰিব পৰা যায়, বেলেগ সদনত ইয়াক উত্থাপন কৰিব পৰা নাযায়। চ' এতিয়া নো কনফিডেন্স মোশ্যন উত্থাপন কৰাৰ একচুৱেল প্ৰচেছ কি হয়? লোকসভাৰ যি ৰুল আছে তাত মেনশ্যন আছে যে লোকসভাৰ যিকোনো এজন সদস্যই ৰাতিপুৱা 10টা বজাৰ আগতে এটা ৰিটেন ন'টিছ জমা কৰি নো কনফিডেন্স মোশ্যনৰ কথা উত্থাপন কৰিব পাৰে। আৰু যদি লোকসভাৰ অধ্যক্ষই এই ন'টিছটো একচেপ্ট কৰে তেন্তে নেক্সট প্ৰচেছবোৰ আগবাঢ়িব পাৰে। চ' আহক এতিয়া বুজো ইয়াৰ প্ৰচিডিউৰ্ছ কি আছে। প্ৰথম কথাটো হ'ল যে নো কনফিডেন্স মোশ্যন কেৱল লোকসভাতহে উত্থাপন কৰিব পৰা যায়। ছেকেণ্ডলি, লোকসভাৰ যিকোনো সদস্যই নো কনফিডেন্স মোশ্যন উত্থাপন কৰিব পাৰে, ই লাগিলে বিৰোধী হওক বা শাসক পক্ষৰে নহওক কিয়। চ' ইয়াত
ইভেন এইটো মেণ্ডেটৰী নহয় যে কি গ্ৰাউণ্ডত তেওঁ নো কনফিডেন্স মোশ্যন উত্থাপন কৰিব বিচাৰি আছে। ইয়াৰ কাৰণ তাতে মেনশ্যন কৰাটো বাধ্যতামূলক নহয়। এই নো কনফিডেন্স মোশ্যনটো একচেপ্ট কৰিবলৈ হ'লে কমেও 50জন মেম্বাৰ্ছৰ ছাপোৰ্ট থকাটো দৰকাৰ। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। অৰ্থাৎ যি ৰিটেন ন'টিছ দিয়া হয় তাত অতি কমেও 50জন সাংসদৰ ছিগনেচাৰ থাকিব লাগিব। ইটছ মেণ্ডেটৰী, নহ'লে ইয়াক একচেপ্ট কৰিব পৰা নাযায়। তো যদি এই মোশ্যনটো একচেপ্ট কৰা হয় তেন্তে সদনত যিকোনো বিষয়ৰ ওপৰত চলি থকা ডিছকাশ্যন ডিবেটছবোৰতকৈ এই মোশ্যনটোৱে বেছি প্ৰায়ৰিটি পায়। অৰ্থাৎ ক'ব গ'লে এই ন' কনফিডেন্স মোশ্যনৰ ওপৰত যি ডিছকাশ্যন কৰিবলগীয়া হয় বেলেগ বিষয়তকৈ ই বেছি প্ৰাধান্যতা পায়। আৰু এই বিষয়ৰ ওপৰত ডিছকাশ্যনৰ কাৰণে যি তাৰিখ দিয়া হয় সেইটো উইদিন 10 days হ'ব লাগিব। মানে মোশ্যন একচেপ্ট কৰা 10 দিনৰ ভিতৰত ইয়াৰ ওপৰত ডিছকাশ্যন হ'ব লাগিব আৰু বাকী যি প্ৰচেছ আছে সেয়া 10 দিনৰ ভিতৰত শেষ কৰিব লাগিব। যদি মোশ্যনটো একচেপ্ট হৈ যায় আৰু ডিছকাশ্যনৰ কাৰণে ডেট এনাউন্স কৰে তেন্তে ইয়াৰ ওপৰত ডিবেট ষ্টাৰ্ট হয়। বিৰোধী আৰু শাসক দুয়ো পক্ষই নিজৰ নিজৰ যি যুক্তি আছে যুক্তিতৰ্ক ৰাখিব পাৰে আৰু শেষত সদনত উপস্থিত থকা সাংসদসকলৰ মাজত ভোটিং কৰোৱা হয়। আৰু যি মিনিষ্ট্ৰী আছে সেই মিনিষ্ট্ৰীবোৰেও তেতিয়ালৈকেহে নিজৰ মিনিষ্ট্ৰীটো ধৰি ৰাখিব পাৰে যেতিয়ালৈকে তেওঁলোক মেজৰিটিত আছে। যেতিয়া ভোটিং হয় মেজৰিটি নাম্বাৰ্ছ ডাউন হৈ যায় তেতিয়া সেই মিনিষ্ট্ৰীবোৰৰো পাৱাৰ শেষ হৈ যায়। আৰু যদি শাসক পক্ষৰ মেজৰিটি নাথাকে আৰু বিৰোধীৰ পক্ষত বেছি ভোট যায় তেন্তে সেই ক্ষণতে কাউন্সিল অফ মিনিষ্টাৰ্ছে ৰেজিগনেশ্যন দিব লাগে আৰু তেওঁলোকৰ যি পাৱাৰ আছিল সেই পাৱাৰ উইথ ইমিডিয়েট এফেক্ট শেষ হৈ যায় আৰু যি কাৰেণ্ট গভৰ্ণমেণ্ট আছে সেই গভৰ্ণমেণ্টখনো ভাঙি যায়। এতিয়া আপুনি ভাবিব পাৰে যে এইটোৱে প্ৰথম ন' কনফিডেন্স মোশ্যন নেকি যিটো নৰেন্দ্ৰ মোদী গভৰ্ণমেণ্টৰ এগেইনষ্টত অনা হৈছে। না, স্বাধীন ভাৰতত আজিলৈ অলমষ্ট গোটেইকেইখন চৰকাৰৰ এগেইনষ্টতে ন' কনফিডেন্স মোশ্যন অনা হৈছে। সৰ্বপ্ৰথমে যদি আমি চাব যাওঁ তেন্তে জৱাহৰলাল নেহৰুৰ চৰকাৰৰ বিৰুদ্ধে প্ৰথমখন ন' কনফিডেন্স মোশ্যন অনা হৈছিল। আৰু আমি যদি হাইয়েষ্ট নাম্বাৰ্ছ অফ ন' কনফিডেন্স মোশ্যন চাওঁ তেন্তে ইন্দিৰা গান্ধীৰ এগেইনষ্টত আজিলৈ সৰ্বাধিক ন' কনফিডেন্স মোশ্যন অনা হৈছে। আৰু তেখেতৰ বিৰুদ্ধে টোটেল 15টা ন' কনফিডেন্স মোশ্যন অনা হৈছিল। সেইটো তেখেতৰ 16 বছৰীয়া কাৰ্যকালত। 16 বছৰীয়া কাৰ্যকালত তেখেতৰ বিৰুদ্ধে 15টা ন' কনফিডেন্স মোশ্যন অনা হৈছিল। আৰু এটা ইণ্টাৰেষ্টিং কথাও আপোনাক কৈ দিওঁ যে আজিলৈ ন' কনফিডেন্স মোশ্যনৰ দ্বাৰা কোনোবা চৰকাৰ ভাঙি গৈছে নেকি সেইটোও আমি জনা দৰকাৰ। য়েছ। ন' কনফিডেন্স মোশ্যনৰ সহায়ত আজিলৈ আমাৰ দেশত 3খন চৰকাৰ ভাঙি গৈছে। 3জন প্ৰধানমন্ত্ৰীয়ে নিজৰ যি পদ আছে তাৰ পৰা তেওঁলোকে পদত্যাগ দিবলগীয়া হৈছিল। 1990 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী VP সিঙে ন' কনফিডেন্স মোশ্যনত যি বিৰোধীৰ আগত তেওঁ হাৰিবলগীয়া হৈছিল যাৰ বাবে তেওঁ 1990 চনত পদত্যাগ কৰিবলগীয়া হৈছিল। 1997 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী আছিল দেৱেগৌড়ায়ো তেখেতেও ন' কনফিডেন্স মোশ্যন ফেচ কৰিবলগীয়া হৈছিল আৰু এই মোশ্যনত হৰাৰ লগে লগে তেওঁৰো প্ৰধানমন্ত্ৰীৰ যি চকী আছিল সেয়া হেৰুৱাবলগীয়া হৈছিল। আৰু লাষ্টলি 1999 সেই সময়ৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ীজী আৰু তেখেতৰ বিৰুদ্ধেও এই ন' কনফিডেন্স মোশ্যন লৈ আহিছিল য'ত বাজপেয়ীজীয়ে মেজৰিটি ছাপোৰ্ট নোপোৱাৰ ফলত প্ৰধানমন্ত্ৰীৰ যি পদৰ পৰা তেখেতে পদত্যাগ কৰিব লগা হৈছিল। आज हमें अकारण कटघरे में खड़ा किया जा रहा है क्योंकि हम थोड़ी ज्यादा सीटें नहीं ले सके। हम मानते हैं हमारी कमजोरी है, हमें बहुमत मिलना चाहिए। राष्ट्रपति ने हमें अवसर दिया, हमने उसका लाभ उठाने की कोशिश की है, हमें सफलता नहीं मिली वो अलग बात है, लेकिन हम फिर भी सदन में सबसे बड़े विरोधी दल के रूप में बैठेंगे और आपको हमारा सहयोग लेकर सदन चलाना पड़ेगा, इस बात को मत भूलिए। চ' লাষ্টত আপোনাক এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ। চ' এতিয়া যিকোনো প্ৰধানমন্ত্ৰীৰ বাবে সম্ভৱনে যে 4 বছৰ আগতে ভৱিষ্যবাণী কৰি দিব পাৰে যে 4 বছৰ পিছত মোৰ বিৰুদ্ধে ন' কনফিডেন্স মোশ্যন অনা হ'ব? নিশ্চয় সম্ভৱ নহয়। কিন্তু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে 2019 চনতে কৈ থৈছিল যে 2023 চনত মোৰ এগেইনষ্টত সদনত ন' কনফিডেন্স মোশ্যন অনা হ'ব পাৰে। য়েছ, নৰেন্দ্ৰ মোদীয়ে সেইটো কৈছিল। নাজানো এইটো কোইনচিডেন্স হয় নে তেখেতৰ কিবা পলিটিকেল কেলকুলেশ্যন আছে সেই বিষয়ে নাজানো। এই ভিডিঅ'টো এবাৰ চাই লওক 2019 চনত মোদীজীয়ে কি কৈছিল সদনৰ ভিতৰত। वो शुभकामनाएं मैं आज फिर देना चाहता हूं कि आप इतनी तैयारी करो कि 2023 में फिर से आपको अविश्वास प्रस्ताव लाने का मौका मिले। वो शुभकामनाएं मैं आज फिर देना चाहता हूं कि आप इतनी तैयारी करो कि 2023 में फिर से आपको अविश्वास प्रस्ताव लाने का मौका मिले।
আশা কৰোঁ ভিডিঅ'টো চাই ন' কনফিডেন্স মোশ্যনৰ ওপৰত আপুনি কিছু নজনা কথা জানিব পাৰিলে। ডিটেইলড ভিডিঅ' বনাব গ'লে ভিডিঅ'টো বেছি দীঘল হৈ যায়, আপোনালোকক বেছি ব'ৰ কৰাব বিচৰা নাই। চ' যিমান পাৰোঁ কম সময়ত ভিডিঅ'টোত বুজাবলৈ চেষ্টা কৰিলোঁ, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা শ্বেয়াৰ কৰি দিব। ৰ'ব আপুনি কি ভাবে এইবাৰ নৰেন্দ্ৰ মোদী গভৰ্ণমেণ্ট যি আছে গভৰ্ণমেণ্টখন ভাঙি যাব নেকি বিৰোধীৰে ন' কনফিডেন্স মোশ্যনৰ কাৰণে? কমেণ্ট এটা দি থৈ দিবচোন তলত। থেংকছ ফৰ ৱাচিং, আজিলৈ ইমানেই। নমস্কাৰ, জয় আই অসম, জয় হিন্দ। वतन वतन मेरे आबाद रहे तू, वतन वतन मेरे आबाद रहे तू, मैं जहाँ रहूं